फकिराग्राम ब्लक बिपिएफनि स्निथि 3 बोसोरारि जथुम्माया जालांबाय। क'क्राझार जिल्लानि सिङाव थानाय फकिराग्रामनि शहीद बिदि खाथिनि रायजोआरि नब्लाङाव फकिराग्राम ब्लक बिपिएफनि स्निथि 3 बोसोरारि जथुम्माया जालाङो। बे मेलाव फकिराग्राम ब्लक बिपिएफनि गोजाम आफादखौ सिफायनानै एजामुल हकखौ आफादगिरि आरो पुलकेश रायखौ नेहाथारि महरै सायख'नानै गोदान आफादखौ दानाय जायो। मख'नो गोनां बाथ्रानि फकिराग्राम ब्लक बिपिएफनि स्निथि 3 बोसोरारि जथुम्माजों लोगोसे गोदान आफाद दानाय हाबाफारियाव बारग' मन्थ्रि प्रमिला रानी ब्रह्म, बिटिसिनि बारग' मावफुं सोद्रोमा दानि एमसिएलए देरहासार बसुमतारी आरो गुबुन गोजौ दैदेनगिरिफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे मेलाव बाहागो लानानै प्रमिला रानी ब्रह्मआ हानजानि मावथि सोद्रोमाफोरखौ मोजाङै खामानि मावलांनो खावलायनायजों लोगोसे खौरांगिरिनि सिगाङाव इउपिपिएल बिपिएफ ज' जानायनि सोमोन्दै सावरायनायाव बिपिएफनि जानानै रबिराम नार्जारिनो बिबान होनाय जादों होनना बुङो आरो सावरायनाया जेरैबायदि आवगायनांगौ बेबायदि जायाखै, बिथांमोना सम होलायनो हायाखै, जोंनि फारसेनिफ्राय जेबो जेंना गैया, बिथांमोना मा थांखि लानानै ज' जानायनि बिबान लादों आं मिथिया, अब्लाबो थांखिया जिहेतु मोजां बिथांमोना बेखौ मावलांबाय था होननानै बुङो। लोगोसेनो बिटिसिनि इएम अरुप कुमार देनि सायाव सोलिबाय थानाय अजदनि सोमोन्दै खौरांगिरिया सोंनायनि फिननायाव बियो आयेननि गेजेरजों बिजिरनाया जानांगौ आरो आइजोफोरनि केलेंकारियाव दंब्ला साजाखौ मोनखानांगौ होनना बुङो। হয়, আমাৰ দলৰ পৰা ৰবিৰাম নাৰ্জাৰীক দায়িত্ব দিয়া হৈছে। দুইটা দলৰ পৰাই প্ৰতিনিধি আছে। তেওঁলোকে কিমানখিনি আগবাঢ়িছে মই নাজানো। মই মাজে মাজে সুধিলে মানে যিমানখিনি আগবাঢ়িব লাগে পৰা নাই, তেওঁলোকে বোধহয় সময়টো দিব পৰা নাই। আৰু ৰবিৰাম নাৰ্জাৰী হওক, ৰিয়ন दैमाৰী হওক, তেওঁলোকে এনেকুৱা পাৰ্টিৰ কামো কৰি থাকিব লাগে। ৰবিৰাম নাৰ্জাৰী ইফালে এছেম্বলিৰো দায়িত্ব আছে, গতিকে এইটো কিবা হোৱা নাই বোধহয়, কটকীয়া নাই হোৱা। আৰু বাইদেউ আপুনি কিমান দূৰ আশাবাদী নিহতৰ মিত্ৰতাটো এতিয়া আমাৰ ফালৰ পৰা একো কিবা নাই, জটিলতা নাই। তেওঁলোকে কি উদ্দেশ্য লৈ পেলাই একত্ৰিতকৰণৰ কাৰণে দায়িত্ব লৈছে সেইটো আমি নাজানো, মই নাজানো, এক্সক্লুচিভলি মই নাজানো, মই নাছিলোঁ, গতিকে এতিয়া মই ক'ব নোৱাৰোঁ। তথাপিও উদ্দেশ্যটো যিহেতু ভাল, গতিকে মই সেইটো আহ্বান জনাইছোঁ, কৰি থাকক। ইতিমধ্যে বিটিচিৰ এজন ইএম অৰুপ কুমাৰ দে বিভিন্ন ঘটনাৰ লগত জড়িত, মাৰপিটৰ লগতে নাৰীজনিত কাৰণ জড়িত, এই ক্ষেত্ৰত আপুনি কি ক'ব? চৰকাৰ এইটো আইনগতভাৱে বিচাৰ হ'ব লাগে, শাস্তিটো পাব লাগে। নাৰী কেলেংকাৰী থাকিলেতো শাস্তি পাবই লাগিব। চৰকাৰৰ দায়িত্ব এইটো, তেওঁ চৰকাৰৰ মানে দলত থকা মানুহ, গতিকে তেওঁৰ ওপৰত চৰকাৰে বিবেচনা কৰক, সেইটো মই আহ্বান জনাইছোঁ। নিজৰে বিচাৰি থাকিলে নিজৰ অঞ্চলটো নিজে উন্নয়ন কৰিব পাৰে। সেইকাৰণে সাধাৰণ নহয় আমাৰ ভাইসকল, সাধাৰণ নহয় যোৱা নাই বিশেষ প্ৰেমী সেইসকল লোক, তেওঁলোকক লোকৰ পৰা ভালকৈ লিখা পৰামৰ্শ দি পেলাই চলাই থাকিব দিব লাগে, তেতিয়াহে ব্লকটো ভাল হ'ব। আৰু আমি আহি থকা সময়ত ইলেকশ্যনটো বেছি দিন নাই, অহা 25ত আমাৰ ইলেকশ্যন হ'বই। সেই নিৰ্বাচনটো যাতে ভাল হয় তাৰ কাৰণে এতিয়াৰ পৰাই আমাৰ লিডাৰবিলাকে প্ৰাইমাৰী ব্লকক ভালকৈ দিহা পৰামৰ্শ দিব লাগিব।